নমস্কাৰ, সানৰাইজ মাল্টি ফাৰ্মিং চেণ্টাৰ ইউটিউব চেনেললৈ মই মানৱজ্যোতি কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক প্ৰায় 2 মাহমানৰ বিৰতিৰ পিছত আমাৰ বায়োফ্লক টেংকৰ ডেভেলপমেণ্টখিনি আপোনালোকক দেখাবলৈ আগবাঢ়িম। ইয়াত আমি কি সমস্যা পাইছোঁ, আশা কৰা ধৰণে আমাৰ ফলাফলসমূহ আগুৱাই গৈ আছেনে, এই সন্দৰ্ভত আপোনালোকক অলপ অৱগত কৰিবলৈ আগবাঢ়িছোঁ। মাছুময় খাদ্য গ্ৰহণ কৰিছে। এইটো টেংকিত আমাৰ আছিলে 6000 মাছ, আনটো টেংকিত আমাৰ 2000 ভিয়েটনামী কাৰ আছিলে। সেই কথা আমি আগৰ ভিডিঅ'টো আপোনালোকক অৱগত কৰিছোঁ। আৰু আজি প্ৰায় 5 মাহমানৰ এপ্ৰক্সিমেটলি 5 মাহমানৰ মূৰত এটা সময় লাগিছে হাই ডেঞ্চিটি হোৱাৰ কাৰণে। আৰু এটা কথা ঠিক, ইয়াতে আমাৰ এমনিয়াৰ লেভেল এই টেংকটোত আমি এমনিয়া এমাহমান কণ্ট্ৰল কৰাত যথেষ্ট অসুবিধা হৈছিলে। তাৰ কাৰণে ফিডটো আমি কমকৈ দিব লগা হৈছিলে, আৰু তাৰ কাৰণে গ্ৰথটো ফিড যেতিয়া কমকৈ দিব গ্ৰথটো ভালকৈ অহা নাছিলে। গতিকে এতিয়া আমাৰ যিখিনি আমি ডেভেলপমেণ্ট দেখিছোঁ, এই 6000 মাছ থকা টেংকত মেক্সিমাম আমি 86 গ্ৰামলৈকে মাছ পাইছোঁ আৰু মিনিমাম 20 গ্ৰামলৈ পাইছোঁ। গতিকে যদি আপোনালোকে অন এন এভাৰেজ চাই 86 + 20 নিয়াৰ এবাউট 110 গ্ৰাম, এপ্ৰক্সিমেট আমি 110 গ্ৰাম কৈছোঁ। যদি মেক্সিমাম আৰু মিনিমামটো চাই দুইটা যোগ কৰি দি আমি 2ৰে ডিভাইড কৰি দিলে আমি এভাৰেজটো উলিয়াইছোঁ। গতিকে আমাৰ এইটোত প্ৰায় 55 গ্ৰাম আমাৰ এভাৰেজ ওলায়, মানে 110 / 2 এইটোত আমাৰ প্ৰায় 55 গ্ৰামমানকৈ মাছবিলাক আমি এভাৰেজ বুলি এটা অনুমান কৰিছোঁ। ঠিক তেনেকৈ আনটো টেংকতো আমাৰ মাছৰ গ্ৰথটো খুব ভাল আহিছে, ইয়াতকৈ যথেষ্ট ডাঙৰ হৈছে। আমি আশা কৰিছোঁ 55তকৈ এই টেংকটোত যথেষ্ট ভাল হৈছে। আমি আশা কৰিছোঁ কি ইয়াত 70 এপ্ৰক্সিমেট আহিব। কিছুমান মাছ 100 গ্ৰামতকৈ ইয়াত বেছি ডাঙৰ হৈছে, কাৰণ তাত ডেঞ্চিটিটো যথেষ্ট কম আছে, 2000 মাছ আছিলে। গতিকে এইখিনি আমাৰ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট। প্ৰব্লেমছৰ কথা আপোনালোকক অলপ জনাওঁ। যোৱা কিছুদিনৰ পৰা আমি মাৰ্কেটিঙৰ কাৰণে বিভিন্ন বজাৰৰ লগত, বিভিন্ন ব্যৱসায়ীৰ লগত আমি সংযোগ স্থাপন কৰিছোঁ। আৰু এটা কথা ঠিক, আমি সদায় বস্তুটো কিনোতে বেছি দামত কিনিব লাগে, আৰু আমাৰ বস্তুখিনি উৎপাদনকাৰীৰ বস্তুখিনি বিকোতে আমি যথেষ্ট কম দামত বিকিব লগা হয়। আৰু সেই একে সমস্যা আমি বায়োফ্লকৰ মাছ বিক্ৰী কৰাৰ সময়তো দেখিবলৈ পাইছোঁ। আমি যত্ন কৰি আছোঁ কেনেকৈনো আমি ইয়াৰ বিক্ৰী মূল্যটো আমি অধিক বিক্ৰী মূল্যত আমি বিকিব পাৰোঁ, তাৰ কাৰণে আমি যত্ন কৰিছোঁ। আৰু অনাগত দিনত আমি বিক্ৰী কৰি কেনেকুৱা ধৰণে ফলাফল পাওঁ আমি জনাম। ইয়াৰ লগতে আপোনালোকক জনাওঁ যে আমাৰ ইয়াত স্থানীয় বজাৰত 240 টকা কেজিকৈ আমি অকণমান মাছ বিকিছোঁ, আৰু কেজি 300 টকা দৰতো আমি মাছ বিকিছোঁ। আৰু আপোনালোকৰ ঠাইতো কাই মাছৰ কেনেকুৱা ধৰণৰ দাম চলি আছে সেই বিষয়ে আমাক কমেণ্ট ছেকশ্যনত জনাব বুলি আশা কৰিছোঁ। এতিয়া এমনিয়া কণ্ট্ৰল খুব ধুনীয়াকৈ হৈ আছে। আৰু ফিডৰ এটা আপোনালোকক ইনফৰমেশ্যন জনাব বিচাৰিছোঁ যে আমাৰ এই 8000 মাছৰ কাৰণে ফিড এতিয়া প্ৰায় এসপ্তাহত 20 কেজিমানকৈ প্ৰয়োজন হৈ আছে। গতিকে আমাৰ এপ্ৰক্সিমেট ৰেট হিচাপত যদি চাই প্ৰায় 5000-5500 টকাৰ ভিতৰত আমাৰ মাহটোত ফিডৰ নামত গৈ আছে। গতিকে এইখিনি এটা থুলমূল আভাস আপোনালোকক শেহতীয়া আমাৰ ডেভেলপমেণ্ট আপোনালোকক জনালোঁ, কিয়নো এই তথ্যখিনিৰে যিখিনি মানুহে নতুনকৈ বায়োফ্লকৰ কাম কৰিবলৈ আগবাঢ়িব বিচাৰিছে সেইখিনি মানুহৰ হয়তো কিছু পৰিমাণে উপকৃত হ'ব। এই যিবিলাক দাম বা মূল্য, গ্ৰ'থ, এইখিনি কথা যিখিনি আমি জনালোঁ, সেইখিনি কথা কেতিয়াবা ভেৰি কৰে। মোৰ ক্ষেত্ৰত বেলেগ হ'ব পাৰে, আপোনাৰ ক্ষেত্ৰত বেলেগ হ'ব পাৰে। গতিকে ভিডিঅ'টি ইমানতে আমি সামৰণি মাৰিব আগবাঢ়িছোঁ। যদি অনাগত দিনত কিবা বায়োফ্লক ফিছ ফাৰ্মিঙৰ সন্দৰ্ভত জানিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আৰু ভিডিঅ'টি চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।